ৰসৰ সফুৰা তেনালীৰামৰ সাধু বিশিষ্ট সাহিত্যিক অৰুন্ধতী দত্ত মা কালীৰ আশীৰ্বাদ প্ৰাচীন কালত কৰ্ণাটকত ভালেমান ৰাজবংশৰ ৰজাই সাম্ৰাজ্য বিস্তাৰ কৰিছিল। তাৰে ভিতৰত বিজয়নগৰ আছিল সবাতোকৈ বিখ্যাত ৰাজ্য। এই ৰাজ্যৰ ৰজা কৃষ্ণদেৱৰায় ইমানেই বিখ্যাত আছিল যে ভিন ভিন সময়ত কৰ্ণাটকৰ ভিন ভিন ৰাজ্যৰ শাসনভাৰ হাতত তুলি লোৱা ৰজাসকলৰ ভিতৰত কৃষ্ণদেৱৰায়ৰ নাম নক্ষত্ৰমণ্ডলীৰ উজ্জ্বল নক্ষত্ৰটোৰ দৰে আজিও জিলিকি আছে। কৃষ্ণদেৱৰায় আছিল অত্যন্ত সাহসী আৰু ক্ষমতাশালী ৰজা। তেওঁ এজন সুদক্ষ প্ৰশাসক হোৱাৰ লগতে কলা সংস্কৃতি আৰু সাহিত্যৰো পৰম অনুৰাগী ব্যক্তি আছিল। সেয়েহে তেওঁৰ ৰাজত্বকালত বিজয়নগৰত সাহিত্য আৰু সংস্কৃতি পূৰ্ণ ৰূপত বিকশিত হৈছিল। তেওঁৰ ৰাজসভা শুৱনি কৰা 8জন মন্ত্ৰী অষ্টদিগ্গজ নামেৰে জনাজাত আছিল। পৌৰাণিক আখ্যান অনুসাৰে অষ্টদিগ্গজৰ অৰ্থ হ'ল 8খন মুখ থকা এটা হাতী, যি মূৰৰ ওপৰত পৃথিৱীখনক ধাৰণ কৰি আছে। কৃষ্ণদেৱৰায় ৰাজসভাৰ অষ্টদিগ্গজৰ ভিতৰৰে এজন আছিল তেনালী ৰামকৃষ্ণ। তেনালী ৰামকৃষ্ণ আছিল ৰাজসভাৰ বিদূষক। প্ৰখৰ বুদ্ধি আৰু তীব্ৰ হাস্যৰসবোধৰ বাবে তেওঁ অতি কম সময়ৰ ভিতৰতে ৰজাৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল। তেনালীৰামৰ অভাৱনীয় হাস্যৰসবোধৰ গুৰিতে আছিল কালী গোসাঁনীৰ আশীৰ্বাদ। এই বিষয়ে জানিবলৈ হ'লে আমি উভতি যাব লাগিব তেনালীৰামৰ শৈশৱলৈ। তেনালী ৰামকৃষ্ণৰ ঘৰ আছিল তেনালী নামৰ এখন গাঁৱত। এই গাঁৱৰে উপকণ্ঠ অঞ্চলত এটা ডাঙৰ কালী মন্দিৰ আছিল আৰু মন্দিৰৰ কাষতে এটা পুখুৰীও আছিল। ব্ৰাহ্মণৰ ঘৰৰ ল'ৰা ৰামকৃষ্ণই নিতৌ এই মন্দিৰলৈ গৈ দেৱীক আৰাধনা কৰিছিল। এদিন আবেলি পৰত মন্দিৰৰ কাষত পুখুৰীটোত স্নান কৰি উঠি ৰামকৃষ্ণই দেৱীক আৰাধনা কৰিবলৈ ধ্যানত বহিল। ঠিক তেনে সময়তে সেইফালৰে পাৰ হৈ যোৱা এজন সাধুৱে ৰামকৃষ্ণক দেখা পালে। উজ্জ্বল চেহেৰাৰ তজবজীয়া বালকজনক ধ্যানত বহা দেখা পাই সাধুজন মুগ্ধ হ'ল। তেওঁ ৰামকৃষ্ণৰ কাষলৈ গৈ সুধিলে, হে বালক, তুমি এই মন্দিৰলৈ সদায় আহা নেকি? হয় স্বামীজী, মই সদায় আহোঁ, ৰামকৃষ্ণই উত্তৰ দিলে। তুমি তেনেহ'লে কালী গোসাঁনীৰ মহাভক্ত? হয় স্বামীজী, দেৱী মাই মোক সদায় কৃপা কৰি আহিছে। তুমি বাৰু দেৱীৰ দৰ্শন পাইছানে? সাধুজনে সুধিলে। নাই পোৱা স্বামীজী, ৰামকৃষ্ণই ক'লে। মই এতিয়ালৈকে তেনে সৌভাগ্যৰ অধিকাৰী হ'ব পৰা নাই। খন্তেক ৰৈ ৰামকৃষ্ণই সাধুজনক সুধিলে, মই বাৰু দেৱীৰ দৰ্শন লাভ কৰিব পাৰিমনে? নিশ্চয় বালক, তুমি জানো দেৱীৰ একনিষ্ঠ পূজাৰী নোহোৱা? এটা মুহূৰ্তৰ বাবেও ধ্যান ভংগ নোহোৱাকৈ তুমি যদি এনিশা সম্পূৰ্ণ কৰি ধ্যানত থাকিব পাৰা, তেতিয়াহ'লে তোমাৰ সন্মুখত দেৱীৰ আৱিৰ্ভাৱ ঘটিব। পিছে এটা কথা, তুমি আকৌ তেওঁক দেখি ভয় নাখাবা দেই, কাৰণ দেৱীৰ 1000খন মুখৰ লগতে হাতো অজস্ৰ। সাধুজনে মৰমেৰে ক'লে, নাই নাই স্বামীজী, মই কেতিয়াও ভয় নকৰোঁ। মই দেখোন নিতৌ তেওঁৰ চৰণত মূৰ দোৱাই তেওঁক প্ৰাৰ্থনা কৰোঁ। বৰ ভাল কথা, দেৱীয়ে নিশ্চয় তোমাক আশীৰ্বাদ কৰিব। তেওঁৰ আশীৰ্বাদত তুমি এজন বিখ্যাত লোক হৈ পৰিবা। তুমি তেওঁৰ পৰা বৰদান বিচাৰিবা। এই বুলি কৈ সাধুজনে ৰামকৃষ্ণক দেৱীক কেনেকৈ প্ৰাৰ্থনা কৰিব লাগিব সেই সম্পৰ্কে সুন্দৰকৈ বুজাই দি সেই ঠাই এৰি গ'লগৈ। দেৱীৰ দৰ্শনৰ আশাত ৰামকৃষ্ণ সেইদিনা নিশা মন্দিৰতে থাকিল। ওৰেটো নিশা তেওঁ একান্ত মনেৰে সাধুজনে শিকাই দিয়া মতে মন্ত্ৰ উচ্চাৰণ কৰি দেৱীক আৰাধনা কৰিবলৈ ধৰিলে। আন সকলো কথা পাহৰি ইমান একাগ্ৰচিত্তে তেওঁ প্ৰাৰ্থনা কৰিলে যে কেতিয়ানো ৰাতি শেষ হৈ সূৰ্য উদয় হোৱাৰ সময় হ'ল তেওঁ গমেই নাপালে। আন্ধাৰ আৰু পোহৰৰ কানিমুনি পৰত হঠাতে তেওঁৰ কাণত পৰিল, কোনোবাই যেন তেওঁৰ নাম কাঢ়ি তেওঁক মাতিছে, ৰামকৃষ্ণ ৰামকৃষ্ণ।
ৰামকৃষ্ণই চকু মেলি দেখে যে তেওঁৰ সন্মুখত সঁচাকৈ দেৱীৰ আৱিৰ্ভাৱ ঘটিছে। সাধুজনে কোৱাৰ দৰে দেৱীৰ 1000খন মুখ আৰু সেই মুখবোৰত থকা চকুবোৰ তেনেই টিকটিকীয়া ৰঙা। সেয়েহে তেওঁক বৰ খঙাল যেন দেখা গৈছে। ৰামকৃষ্ণই দেৱীৰ খঙাল মূৰ্তি দেখি মুঠেও ভয় নকৰিলে, বৰং তেওঁ দেৱীৰ ফালে চাই হাঁহিবলৈ ধৰিলে। দেৱীয়েও আচৰিত হৈ সুধিলে, ৰামকৃষ্ণ, তুমি হাঁহিছা কিয়? মোক দেখি তোমাৰ ভয় লগা নাইনে? ৰামকৃষ্ণই মূৰ দোৱাই ক'লে, মই আপোনাৰ একান্ত ভক্ত। আপোনালৈ মোৰ তিলমানো ভয় লগা নাই। বাৰু বুজিছোঁ, তুমি বাৰু মোক ভয় নকৰা, কিন্তু সেই বুলিয়ে তুমি হাঁহিছানে? সেইটোৱেই হহাৰ কাৰণ নেকি? ৰামকৃষ্ণৰ মুখৰ হাঁহি তেতিয়াও মাৰ যোৱা নাছিল। তেওঁ হাঁহি হাঁহিয়ে ক'বলৈ ধৰিলে, হে দেৱী, মই যে হাঁহি বন্ধ কৰিবই পৰা নাই, কিন্তু আপোনাৰ মুখবোৰলৈ চাই মোৰ হাঁহি উঠা নাই। কিন্তু আপোনাৰ হাত দুখন দেখি? ৰামকৃষ্ণৰ কথা শুনি কালী দেৱী বাৰুকৈ আচৰিত হ'ল। আশ্চৰ্য প্ৰকাশ কৰি তেওঁ সুধিলে, মোৰ হাত দুখন দেখি তোমাৰ হাঁহি উঠিছে কিয়? মোৰ হাত দুখনততো কোনো খুঁত নাই। কালী গোসাঁনীৰ মুখ 1000খন যদিও তেওঁৰ হাত কেৱল দুখনহে। ৰামকৃষ্ণই দেৱীৰ ফালে চাই ক'লে, হে দেৱী, আমাৰ এখন মুখ আৰু দুখন হাত। আমাৰ যেতিয়া পানী লাগে তেতিয়া বৈ অহা নাকৰ পানী মচি মচি আমাৰ হাত দুখন ভাগৰি পৰে। কিন্তু আপোনাৰতো 1000খন মুখ, অথচ হাত মাত্ৰ দুখন। আপোনাৰ পানী লাগিলে বাৰু অৱস্থাটো কেনেকুৱা হয়? দুখন হাতে 1000টা নাকৰ পানী কেনেকৈ মচে? সেই কথাটো মনলৈ অহাৰ লগে লগে দৃশ্যটো কল্পনা কৰাত মোৰ বৰকৈ হাঁহি উঠিছে। হে দেৱী, আপুনি দায় দোষ নধৰিব, মোৰ সঁচাকৈয়ে খুব হাঁহি উঠিছে। ৰামকৃষ্ণৰ কথা শুনি দেৱীও হাঁহিবলৈ ধৰিলে। ৰামকৃষ্ণৰ সৰলতা আৰু সাহসে তেওঁক মুগ্ধ কৰিলে। তেওঁ ৰামকৃষ্ণক ক'লে, ৰামকৃষ্ণ, মই তোমাৰ ভক্তি দেখি সন্তুষ্ট হৈছোঁ, কিন্তু তাতকৈও সুখী হৈছোঁ তোমাৰ সাহস দেখি। মই তোমাক আজি এই বুলি আশীৰ্বাদ কৰিছোঁ যে তুমি এজন বহুৱা হৈ সকলোকে হহুৱাই সকলোৰে মনত আনন্দ দিবা। মোৰ আশীৰ্বাদত তুমি সকলোৰে মংগল কৰিবা। তুমি এতিয়াই বিজয়নগৰলৈ গৈ ৰজা কৃষ্ণদেৱৰায়ক লগ ধৰাগৈ। তেওঁৰ ৰাজসভাত উপস্থিত হোৱাগৈ যোৱা। এতিয়াৰে পৰা তুমি বিকট কবি নামেৰে জনাজাত হ'বা। এইদৰে কৈ দেৱী অন্তৰ্ধান হ'ল। ৰামকৃষ্ণ বিস্ময়াভিভূত হ'ল। তেওঁৰ দৰে সাধাৰণ এজন বালকক দেৱীয়ে কৃপা কৰা দেখি তেওঁ আনন্দত আত্মহাৰা হৈ উঠিল। তেতিয়াৰ পৰাই তেওঁ তেনালী ৰামকৃষ্ণ নামেৰে সকলোৰে মাজত জনাজাত হ'ল।